তামাম গৰম দিছে তো আজি পাৰ্টি কৰিব লাগিব, বিয়াৰ মাৰিব লাগিব আজি। গৰম হ'লে মানে খালি বিয়াৰে মনত পৰে বল আজি পাৰ্টি কৰোঁ, বিয়াৰ লৈ আহোঁগে। হয় আপুনি ঠিকে কৈছে, ব'লা যাওঁ। 3জন মান হ'লে ভাল লাগিব, আৰু এজন মানুহ আছে নেকি ফোন কৰি মাতা সোনকালে। বিয়াৰ 3জনে গৈ পেলাই লৈ আহোঁ, তাৰপিছত গছৰ তলত বহি আৰামছে খাম। আছে এজন আহিব, ৱেইট কৰি চাওঁ অলপ। নাইতো কোৱা আহে নে নাহে, নাহিলে দুজনে যাম আৰু আহিলেতো 3জনে যাম নে কি কোৱা? ঠিক আছে হ'ব বাৰু, ৱেইট কৰি চাওঁ অকণমান। ককা আপুনি আহি পালা? আহি পালোঁ আৰু কিবাকে। এতিয়া ব'ল যাওঁ সোনকালে, বিয়াৰ লৈ আহোঁ। বুঢ়া মানুহ আমাৰ লগত নিমিলে নহয়, আমাৰ লগত বিয়া খাব কেলে মাতিছ ইয়াত হা? ডেকা ল'ৰা মাতিব লাগে আৰু বুঢ়া মানুহক মাতিছ। বুঢ়া হ'লেও একো নহয় দিয়ক, আজি এদিনহে খাব আমাৰ লগত, আৰু আমাৰ লগততো ডেকা ল'ৰা থাকিবই ন। আজি নাই কাৰণেহে মাতিছোঁ, ডেকা ল'ৰা নাই ক'ত গৈছেনো? ঠিক আছে আজি দিনটো খাওঁ বুঢ়াৰ লগতে, আৰু বেলেগ দিন কিন্তু মই নাখাওঁ। ঠিক আছে বাৰু এতিয়া যাওঁ সোনকালে, বিয়াত আনিবলৈ MC আৰু বেছি দেৰি নকৰোঁ। ঠিক আছে ব'লা, আজিয়ে মই তোমাৰ লগত খাম আৰু বেলেগ দিন নাখাওঁ দে। মই বুঢ়া মানুহ ডেকা ল'ৰাৰ লগত নিমিলে ময়ো জানো, কিন্তু আজি ডেকা ল'ৰাৰ লগতে খাই চাওঁ নে কি কোৱা? ঠিক আছে ব'ল সোনকালে এতিয়া যাওঁ। আমাৰ বিয়াৰ খোৱা হৈ গ'ল, আমি এতিয়া খাই বৈ অকণমান ৰেষ্ট কৰি আছোঁ, তাৰপিছত ঘৰলৈ যামগৈ আৰু। বাই বাই।